Hello everyone and welcome to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা আপোনালোকে চাই আছে স্মাইল আসাম। আজি মই আহিছো আকৌ এবাৰ আপোনালোকৰ ওচৰলৈ এটা খুব ভাল টপিকৰ ওপৰত কথা পাতিম বুলি। সো আশা কৰিছো ভিডিওটো চাই আপোনালোকে ভাল পাব। সো বলক ভিডিওটো অতি আমি সোনকালে ষ্টাৰ্ট কৰো। আজিকালিৰ সময়ত আমাৰ এজন ষ্টুডেণ্টে যেতিয়া শিক্ষা জীৱন শেষ কৰে আৰু শেষ কৰি যেতিয়া কৰ্ম জীৱনলৈ আগবাঢ়ে তেতিয়া তেওঁলোকৰ মনত এটা খুব ডাঙৰ কনফিউজন থাকে যে আমি সৰকাৰী চাকৰি এপ্লাই কৰিব লাগিব, সৰকাৰী চাকৰি নহলে আমাৰ লাইফত একো নহব, বা আকৌ কোনোবাই কয় যে প্ৰাইভেট সেক্টৰ কম স্যালাৰি দিয়ে, ইয়াতে মোৰ কোনো লাইফ বনাব নোৱাৰিম, বা কিছুমানে কয় যে আকৌ চাকৰি বাদ দি নিজাকৈ কিবা এটা বিজনেছ কৰিলে আমাৰ হয়তো বেছিকৈ লাভৱান হ'ম। এনেকুৱা ধৰণৰ কিছু মানে কনফিউজন আমাৰ মনত আহি পৰিছে এতিয়া। সো মই নিজেই যিহেতু এজন ইউথ আৰু মই ইয়াৰ ওপৰত অলপ সমাধান বিচাৰিছিলোঁ, সো সেইখিনিকে মই আপোনালোকৰ ওচৰত অকণমান দাঙি ধৰিব বিচাৰোঁ। মই প্ৰথমে ক'ব বিচাৰোঁ যে চৰকাৰী চাকৰিৰ ওপৰত মানে অৰিজিনেলি চৰকাৰী চাকৰিনো কি হয় বা ইয়াৰ এডভান্টেজ কি আছে, ইয়াৰ ডিসএডভান্টেজ কি আছে। চাওক, যদি আপোনাৰ লাইফৰ যিটো গ্ৰোথ এইটো যদি আপুনি বেলেগৰ হাতৰ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেতিয়াহ'লে আপুনি চৰকাৰী চাকৰি এটা কৰিব পাৰে। স্পেচিয়েলি চাওক, চৰকাৰী চাকৰিত কি হয়, প্ৰমোশ্যন, ডিমোশ্যন, চেলাৰী এইবোৰ সকলোবোৰ মানে চৰকাৰৰ যিটো ৰুল হিচাপে ৰাখি থৈছে সেই হিচাপে আপুনি গ্ৰহণ কৰিব পাৰিব। যদি আপুনি নিজে এটা গ্ৰোথ অৰিয়েণ্টেড ব্যক্তি হয় বা আপুনি যদি ভাবে যে মোৰ নিজেই গ্ৰোথ দিম আৰু মই নিজেই ভাল এটা পজিশ্যন লাভ কৰিম আৰু মোৰ কাম অনুযায়ী মই এটা ভাল চেলাৰী পেকেজ এটা লাভ কৰিম, কিন্তু চৰকাৰী মানে চাকৰিৰ ক্ষেত্ৰত এনেকুৱা নহয়। আপুনি যিমান ভাল পজিশ্যন পাওক সেই পজিশ্যনটোত যেতিয়া যিটো হিচাপত চৰকাৰে চেলাৰী পেকেজ এটা ৰাখি থৈছে সেই হিচাপে আপুনি চেলাৰী পাব বা সেই হিচাপে আপুনি কাম কৰিব লাগিব। যেতিয়া এজন ব্যক্তিয়ে এটা চৰকাৰী চাকৰি পায় তাৰপিছত তেওঁৰ লাইফটো এটা খুব ৰিলেক্স মুডত চলি যোৱা আমি দেখিবলৈ পাওঁ। কাৰণ চৰকাৰী চাকৰিত কি হয়, তাতে কোনো নতুন কথা ইমান শিকিব নালাগে বা নিজকে কোনো আপগ্ৰেড কৰিব নালাগে, কাৰণ তাতে অকল চৰকাৰে যি সিস্টেমত কাম কৰিবলৈ কয় সেই সিস্টেমত কাম কৰিবলৈ হৈ থাকে। আজিকালি এটা চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নহয়। সো আপুনি বা আমি দেখি আছো যে এটা চাকৰি পোষ্টৰ কাৰণে কিমান লাখ লাখ ষ্টুডেণ্টে এপ্লাই কৰি ৰখি থাকে, তেতিয়া আপুনি নিজে ভাবক যে কিমানখিনি পচিবিলিটি থাকে। সো আপুনি যদি নিজে ভাবে যে এটা চৰকাৰী চাকৰি কৰিম বুলি এটা নিৰ্দিষ্ট টাইম টেবুল আপোনালোকে বান্ধি লওক, তাৰ ভিতৰত আপোনালোকে ভাল প্ৰিপাৰেশ্যন কৰক আৰু ভাল কোচিং চেণ্টাৰ ওলাইছে আজিৰ সময়ত, তো আপোনালোকে সেই কোচিং চেণ্টাৰৰ পৰা ভালদৰে কোচিং কৰক আৰু মই আশাবাদী আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে ছাকচেছফুল হ'ব। এতিয়া আহিছোঁ মই ছেকেণ্ড টপিকৰ ওপৰত কথা পাতিম বুলি। চাওক, আজিকালিৰ সময়ত আন এটা কথা আমাৰ ষ্টুডেণ্টসকলৰ মনত সোমাই আছে যে আমি যদি প্ৰাইভেট ছেক্টৰত জব কৰিবলগীয়া হয় তেতিয়াহ'লে আমাৰ লাইফটো বনাব নোৱাৰিম, কাৰণ প্ৰাইভেট ছেক্টৰত খুব কম টকাৰ চেলাৰী দিয়ে। হয়, এইটো আপুনি সদায় প্ৰাইভেট ছেক্টৰৰ জব এটা খুব কম টকাৰে ষ্টাৰ্ট কৰিবলগীয়াত পৰে, কিন্তু আপুনি যদি এজন গ্ৰোথ অৰিয়েণ্টেড ব্যক্তি হয় বা আপুনি যদি সদায় নতুন কাম শিকিব বিচাৰে বা যদি আপুনি ভাবে যে মই নিজৰ পাৰ্চনেলটো খুব ভাল কৰিম, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক যে প্ৰাইভেট ছেক্টৰৰ জব এনেকুৱা এটা অপশ্যন হয় যিটোৱে আপোনাৰ জীৱনটো ক'ৰ পৰা ক'লৈ লৈ যাব আপোনালোকে গমেই নাপায়। কাৰণ আপোনাৰ কাৰণে যদি অৰ্গেনাইজেশ্যন এটাৰ খুব লাভৱান হয়, আপোনাক ডেফিনেটলি এটা ভাল পজিশ্যনত ৰাখি আপোনাক ভাল পেকেজ এটা দিবই দিব। প্ৰাইভেট ছেক্টৰত জব এটা পাবৰ কাৰণে ইমান টান নহয় যিমান গভৰ্ণমেণ্ট ছেক্টৰত আমি দেখিবলৈ পাওঁ। যদি আপোনালোকৰ পাৰ্চনেলিটিটো ভাল হয় বা আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো ভাল হয়, যদি আপুনি ভালদৰে ইণ্টাৰভিউটো ক্ৰেক কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি এটা ভাল জব পাব প্ৰাইভেট ছেক্টৰত। আৰু আজিকালি বিভিন্ন ধৰণৰ সৰু প্ৰফেশ্যনেল কোৰ্চবোৰ ওলাইছে যে আপুনি হোটেল মেনেজমেণ্ট কৰিব পাৰে বা আপুনি এয়াৰলাইন্সত কৰিব পাৰে, কেবিন ক্ৰু আছে, এইবোৰত খুব এটা ভাল চেলাৰী পেকেজো দিয়ে আৰু খুব কম সময়তে আপুনি জবো পাব পাৰে। সো মই ভাবোঁ যদি আপোনালোকে চৰকাৰী চাকৰি এতিয়াও পোৱা নাই বা আপোনালোকে চৰকাৰী চাকৰি এপ্লাই কৰি ভাগৰি পৰিছে, বেছি টাইম ৱেষ্ট কৰিব নালাগে, আপোনালোকে এটা মানে প্ৰাইভেট ছেক্টৰ ভাল জব এটা বাছি লওক আৰু সেই হিচাপে কৰক। মোৰ বিশ্বাস আপোনালোকে ডেফিনেটলি ছাকচেছ হ'ব। আৰু আমাৰ চাওক, এতিয়া আহিছোঁ থাৰ্ড নম্বৰ পইণ্টৰ ওপৰত কথা পাতিবলৈ। আমি যেতিয়াই বিজনেছৰ কথাটোৰ ওপৰত ঘৰত আলোচনা কৰোঁ যে আমি বিজনেছ কৰিম বুলি, তেতিয়া আমাৰ মেক্সিমাম পেৰেণ্টছে এইটো কয় যে বিজনেছ কৰিব নালাগে, কাৰণ তেওঁলোকৰ সন্মুখত মানে বিভিন্ন ধৰণৰ বিজনেছত ফেইল হোৱা উদাহৰণবোৰ থাকে।
যদি আমি সেই বিজনেছত ফেইল হোৱা উদাহৰণবোৰ চাব যাওঁ ইয়াৰ বিভিন্ন কাৰণ হ'ব পাৰে তথাপিও মই এটা জাষ্ট আমাৰ এই ভিডিঅ'টোৰ ৰিলেটেড এটা ক'ব বিচাৰিছোঁ চাওক বিভিন্ন সময়ত আমাৰ মানুহে কি কৰে যে চাকৰি নাপায় মজবুৰিত এটা বিজনেছ ষ্টাৰ্ট কৰে সেই বিজনেছটো খুব কম সময়লৈকে চলে আৰু তেওঁলোকৰ বিজনেছটো লষ্ট হয় এইটো কিহৰ কাৰণে হয় কাৰণ তেওঁলোকে বিজনেছটো কি নিহিকে বা কেনেকৈ মাৰ্কেটিং কৰিব লাগে বা তেওঁ কি প্ৰডাক্ট ওলালে তেওঁৰ ম্যাক্সিমাম প্ৰফিট হ'ব সেইবোৰ তেওঁ নাজানে জাষ্ট এটা চাকৰি নাপালে সেই কাৰণে তেওঁ এখন বিজনেছ ষ্টাৰ্ট কৰিছে তো এনেকুৱা হ'লে বিজনেছটো ফেইল হয় মই তাকে ক'ব ওলাইছোঁ যদি আপোনালোকে চাকৰি নকৰি বিজনেছ কৰিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কি কৰিব এটা প্ৰি প্লেনিং কৰক আপোনালোকে কেনেকৈ মাৰ্কেটিং কৰিব লাগে আপোনালোকৰ কি প্ৰডাক্টটো ওলালে আপোনালোকে ম্যাক্সিমাম প্ৰফিট লাভ কৰিব লগতে আপোনাৰ প্ৰডাক্টটো এটা প্ৰফিটেবল যাতে হয় মানুহৰ কাৰণে সেইটোৰ ওপৰত অলপ গুৰুত্ব দিব তো এনেকুৱা ধৰণৰ আপোনালোকে অলপ চালে নিশ্চয়কৈ বিজনেছত আপোনালোকে সফল হ'ব পাৰিব সো মোৰ ভিডিঅ'টোত এইখিনি আছিলে যদি আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰক আৰু যদি আপোনালোকৰ কিবা মতামত থাকে প্লিজ কমেণ্ট বক্সত দাঙি ধৰক আৰু যদি আজি মোৰ কথাখিনিৰ পৰা কিবা অলপ শিকিব পাৰিছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত আৰু সদায় কওঁ যদি আপোনালোকৰ চেনেলটো মোৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু আজিলৈ এৰিছোঁ আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে এদিন লগ পাম বাই বাই যাওক বাই বাই